friends, নমস্কাৰ and welcome to my second YouTube channel. আৰু মোৰ যদি প্ৰথম YouTube চেনেলটো আপোনালোকে এতিয়ালৈকে ভিজিট কৰা নাই তেনেহলে তাড়াতাড়ি যাই ভিজিট কৰক। নামটো হল দীপেন ৰাজবংশী আৰু এতিয়া মই মানে আজি আপোনালোকক দেখুৱাবলৈ গৈ আছো অসমত এই যেটো ৰেলৱে ট্ৰেক আছে এই ৰেলৱে ট্ৰেক ডাবলিং হোৱাটো মই আপোনালোকক দেখুৱাবলৈ গৈ আছো। আৰু এইফালে চাওক এটো যত এতিয়া মই বৰ্তমান থিয়া হৈ আছো এটো নতুনকৈ ৰাস্তা বনাই আছে আৰু এইফালেৰেও হেফালে যেনেকৈ ৰেলৱে ট্ৰেক আছে তেনেকৈ এইফালেৰেও আৰু এটা ৰাস্তা হ'ব। আৰু চাওক 2050 চনৰ ভিতৰত ভাৰতে বেলেগ যি কৰক নকৰক কিন্তু চীন দেশৰ পৰা এক নম্বৰৰ যেটো পজিশন আছে যেটো এক নম্বৰ যেটো পজিশনত আছে চীনে সেই চীনক তাৰ পৰা লাট মাৰি দলিয়া সেই এক নম্বৰৰ স্থানটো ভাৰতে দখল কৰিব। মানে ভাৰতৰ জনসংখ্যা ইমান হাৰত বৃদ্ধি পাই আছে 2050 চনৰ ভিতৰত চীনক গুচাই ভাৰতে এক নম্বৰৰ স্থানটো দখল কৰিব। আৰু জনসংখ্যা বৃদ্ধি মানে বিভিন্ন ধৰণৰ সমস্যা যাতায়াত অন্ন তাৰ পিছত নিবনুৱা বিভিন্ন ধৰণৰ সমস্যাৰে ভৰি পৰিব। আৰু যাতায়াত বুলি ক'লে ৰেল খুবেই ধুনীয়া আৰু ৰেলৰো তেনেকুৱা ডাবলিং কৰি আছে যেহেতু জনসংখ্যা বাঢ়ি আছে ৰেলৰ সংখ্যা বাঢ়িব। আৰু আজি মই আপোনালোকক এইফালে শৰাইঘাট দলঙৰ ফালে গৈ দেখুৱাম কিমান দূৰ হৈছে ৰেলৰ ৰাস্তা ডাবলিং কৰাৰ। আৰু এতিয়া মই গৈ আছো আৰু এইফালে চাওক এইটো হল বুদ্ধ মনেষ্ট্ৰী আৰু এইফালে ধুনীয়াকৈ শিল পাৰি দিছে। এনেকৈ শিল পাৰি দিয়া ৰাস্তাটোৰে নতুনকৈ পাৰি দিছে ভালকৈ বহা নাই। মোৰ চাইকেল মাৰি যাবলৈ অসুবিধা হৈছে চাইকেলটো ইমান ভালকৈ যোৱা নাই। ৰেলটো আহি পালে আৰু মোৰ এইফালে এই শিলখিনি ইয়াতে থোৱা আছে আৰু এই ৰাস্তাটোত এইফালে পাৰি দিব। আৰু মই এতিয়া আহি পালো হেতু আজ্ঞাথুৰি ৰেলৱে ষ্টেচন। এইফালে ষ্টেচনটো নতুন কৰি বনাই আছে আৰু এইফালে এই প্লেটফৰ্মটোত যিবিলাক মালবাহী ৰেল আছে সেই ৰেলবোৰ আহি ইয়াতে ৰখে আৰু ইয়াৰ পৰা ট্ৰাকত লোড হয় যিকোনো মালে বিভিন্ন ঠাই লৈ যায় অসমৰ। আৰু এইফালে চাওক এইটো ৰেলৱে ষ্টেচনটো নতুনকৈ বনাই আছে। এইটো প্লেটফৰ্মটো নতুনকৈ বনাইছে এইফালে এইটো নতুনকৈ বনাইছে আৰু সেইটো মালবাহী ৰেল এটা আহি ইয়াতে ৰখি আছে আৰু চাওক প্লেটফৰ্মৰ কাম চলি আছে। আৰু ফ্ৰেণ্ড চাওক এই ৰেলবোৰত এনেকুৱাকৈ গাড়ী আহিছে নতুন গাড়ী ডিলাৰত যাব এইবিলাক চাওক। এতিয়া মই এইফালে ষ্টেচনটো পাৰ হৈ আহিলোঁ আৰু এইফালে এইটো এই যেটো দলংটো দেখিবলৈ পাইছে আপোনালোকে এইটো হল IITৰ দলংটো আৰু এই দলংটো পাৰ হৈ আৰু যাব লাগিব। আৰু ফ্ৰেণ্ডছ এনেকৈ চাইকেল মাৰি ভালেখিনি দূৰ আহিলোঁ আৰু এনেকৈ চাইকেল মাৰি আহি ভালো লাগিছে। আৰু নতুনকৈ ৰাস্তা বনাইছে এই নতুন ৰাস্তাৰে চাইকেল মাৰি খুবেই ভাল লাগিছে। আৰু এতিয়া আবেলিৰ প্ৰায় 3:30 বাজিছে আৰু এনেকৈ গৈ আছোঁ এতিয়া নতুন ৰাস্তা নতুন ৰেলৱে ট্ৰেকৰ কাম চাই আৰু এইফালে বহুত দোৱা আছিলে এইফালে আৰু এইবিলাক পুতি এইফালে এনেকৈ ৰাস্তা বনাই গৈ আছে। আৰু চাওক এইফালে ৰেলৱে ট্ৰেকৰ বহুৱা কাম চলি আছে এইফালে। আৰু এইফালে শৰাইঘাট দলঙলৈকে কিমান দূৰ হৈছে তালৈকে যাই আপোনালোকক দেখুৱাম। এইফালে এইখিনি ৰেলৱে ট্ৰেক এফালে ৰেলৱে লাইনটো বহাইছে এইফালে আমাৰ ফালে কিন্তু কাম চলি আছে ৰাস্তাৰ কাম চলি আছে এনেকৈ ৰেলৱে ট্ৰেক বহোৱা নাই। এফালে মই দেখিবলৈ পাইছোঁ বহুৱা আৰু সেই তাৰ পৰা এনেকৈ বহুৱাই গৈ আছে আৰু এইফালে কিমান দূৰলৈকে বহুৱা হৈছে শৰাইঘাট দলঙলৈকে এতিয়া মই যাই আপোনালোকক দেখুৱাম। এইফালে চাইকেল চলাই যাব নোৱাৰি কাৰণ ৰাস্তাটো যেতিয়া ৰেলৱে ট্ৰেক বহুৱা নাছিল তেতিয়া চাইকেল চলাবৰ কাৰণে ধুনীয়া আছিল গাড়ী মটৰ যাবৰ কাৰণে ধুনীয়া আছিল আৰু সেয়ে মই চাইকেলটো ঠেলি লৈ যাবলগীয়া হৈছে। আৰু ফ্ৰেণ্ড চাওক সেইফালে ৰেলৱে ট্ৰেকটো ভালেখিনি দূৰলৈকে বহুৱা হৈ গৈছে এইফালে প্ৰায় ডাবলিং হৈ গৈছে চাওক ডাবল ৰেলৱে ট্ৰেক। আৰু ইয়াৰে পাৰে মই গৈ আছোঁ চাবলৈ এইফালে ডাবল ৰেলৱে ট্ৰেকৰ কাম এইফালে কিমান দূৰ হৈ গৈছে। এইফালে চাওক সেইফালে এটা ৰেলৱে ট্ৰেক আৰু এইফালে এটা ৰেলৱে ট্ৰেক আৰু অলপ আগত আছে শৰাইঘাট দলংটো আৰু এইফালে কিবা নিৰ্মাণ কাৰ্য চলি আছে। এইফালে চাওক এটা ইমান ধুনীয়া এটা বিল্ডিং। আৰু ফ্ৰেণ্ডছ এতিয়া আহি মই এই ৰেলৱে ট্ৰেকৰ কামখিনি য'ত তাৰমানে
আধৰুৱা হৈ আছে সেইখিনি ঠাই আহি পালোঁ আৰু ইয়াৰ পৰা এইফালে বনাবলগীয়া আছে আৰু এইফালে ৰাস্তা বনাবলগীয়া আছে আৰু ইয়াৰ পৰা অলপ দূৰ আগত শৰাইঘাট দলংটো আছে আৰু এইফালে চাওক এইফালে এইটো যদি চাই আপোনালোকে এইফালে কামৰূপ গ্ৰাম্য জিলাৰ তাত DC অফিচটো আছে আৰু এইটো হ'ল ৰাজীৱ গান্ধী ইণ্টাৰনেশ্যনেল ইনডোৰ ষ্টেডিয়াম আৰু সেইফালে আৰু এটা ক্ৰিকেট গ্ৰাউণ্ড আছে আৰু এইফালে চাওক এইফালে ইমান ধুনীয়া এটা প্লেচ ইয়াৰ পৰা চাওক এইফালে আৰু আপোনালোকে কমেণ্ট কৰি কওকচোন ৰেলৱে ডাবল ট্ৰেকিং হ'লে ৰেলৰ কি আপোনালোকৰ মতে কি সুবিধা হ'ব মোৰ মতেতো খুবেই সুবিধা হ'ব আগৰ দৰে ক্ৰচিংটো মানে ষ্টেচনত যে এটা ৰেল ৰখাই আৰু এটা ৰেল যাবলৈ দিয়ে সেই ছিষ্টেমটো অলপ তাৰমানে নোহোৱা হ'ব আৰু তাৰ ফলত যি পলম হয় ক্ৰচিঙৰ ফলত সেইটো আঁতৰিব বুলি মই ভাবোঁ আৰু ৰেলৰ সংখ্যাও বাঢ়িব আৰু আগতকৈ তাৰমানে যাত্ৰাটো আৰু অধিক সুফল হ'ব আৰু অধিক সহজ হ'ব আৰু এইফালে চাওক আৰু ফ্ৰেণ্ডছ আজিৰ ভিডিঅ'টো ইমানেই আছিল যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ মুঠেই নাপাহৰিব ধন্যবাদ